আমাৰ অসমৰ প্ৰায় 90%তকৈ বেছি মানুহে ভাবে যে শেয়াৰ মাৰ্কেটত টকা ইনভেষ্ট কৰাটো সবতকৈ বেছি ৰিস্কি হয়। যাৰ লাগ ভাল হিয়ে কেৱল শেয়াৰ মাৰ্কেটৰ পৰা ধনী হ'ব পাৰে। যাৰ কাৰণে আমাৰ বেছিভাগ মানুহে নিজৰ সেভিংছৰ টকাখিনি নিজৰ সেভিংছ একাউণ্টত ৰাখি থয় বা বহুতেই এফডিও কৰি থয়। আমাৰ বেছিভাগ মানুহেই ভাবে যে নিজৰ সেভিংছৰ টকাখিনি বেংকত ৰখাটো সবতকৈ বেছি সেফ হয়, বেংকত টকা ৰখাটো সবতকৈ বেছি ৰিস্ক ফ্ৰী হয়। যাৰ কাৰণে নিজৰ সেভিংছৰ টকাখিনি শেয়াৰ মাৰ্কেটৰ সলনি নিজৰ সেভিংছ একাউণ্টত ৰাখি থয়। কিন্তু আপুনি জানেনে যে বেংকত টকা ৰখাটোৱে আপোনাৰ কাৰণে সবতকৈ বেছি ৰিস্কি হয়। এতিয়া হয়তো আপুনি ভাবিছে যে ইয়াৰ মাথা নষ্ট হ'ল নেকি, ইয়াৰ মাথা বেয়া হ'ল নেকি। মই একদম ঠিকই আছোঁ। আপুনি জাষ্ট ভিডিঅ'টো কমপ্লিট চাব, তেতিয়াহ'লে আপুনি নিজেই গম পাব যে বেংকত টকা ৰাখি আপুনি আপোনাৰ টকাৰ কিমান লছ কৰি আছে। তো নমস্কাৰ বন্ধুসকল, বিগ বুল ডিজিটেলৰ আৰু এটা নতুন ভিডিঅ'ত মই ৰবি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমতে আপোনাক এটা ফেক্ট শ্বেয়াৰ কৰিছোঁ যে ফাইনেন্স জগতখনৰ যিটো কমপ্লেক্সিটি আছে, মানুহৰ মাজত যিটো ভয় আছে, সেই ভয়টো যদি নাইকিয়া কৰি দিয়ে তেতিয়াহ'লে কোনেও আপোনাৰ পৰা টকা ইনকাম কৰিব নোৱাৰে। যাৰ কাৰণে নৰ্মেলি কোনেও ফাইনেন্স জগতখনৰ বিষয়ে ইমান খুলি মেলি ইমান সহজতে বুজাবলৈ চেষ্টা নকৰে। যেহেতু শ্বেয়াৰ মাৰ্কেটৰ প্ৰতি মানুহৰ ভয় আছে আৰু এই ভয়টোক কামত লগাই বেংক আৰু বেলেগ বেলেগ ইনষ্টিটিউচনে ইয়াত বিজনেছ কৰি আছে, আৰু যাৰ কাৰণে কোনেও ফাইনেন্স জগতখনৰ বিষয়ে ইমান সহজতে ইমান খুলি মেলি ডিছকাছ নকৰে। কিন্তু মই চেষ্টা কৰিম আজিৰ এই ভিডিঅ'ত যিমান পাৰোঁ একদম খুলি মেলি একদম সহজ ভাষাত আপোনাক বুজাবলৈ। তো যদি এতিয়া মই আপোনাক সোধোঁ যে মই মোৰ সেভিংছৰ টকাখিনি শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰাটো বেছি ৰিস্কি হ'ব নে মোৰ সেভিংছৰ টকাখিনি বেংকৰ এফডি বা সেভিংছ একাউণ্টত ৰখাটো বেছি ৰিস্কি হ'ব, তো যদি আপোনাৰ অকণমান হ'লেও ফাইনেন্সিয়েল নলেজ আছে তেতিয়াহ'লে আপুনি নিশ্চয় ক'ব যে মই মোৰ সেভিংছৰ টকাখিনি বেংকত ৰখাটো বেছি ছেফ হ'ব শ্বেয়াৰ মাৰ্কেটৰ তুলনাত। কাৰণ শ্বেয়াৰ মাৰ্কেটত টকা জিৰো হৈ যাব পাৰে। তো এইটো লজিক কোনেও মিছা বুলি নকয়। কিন্তু মই এইটো ভিডিঅ'ত যিখিনি কথা ক'বলৈ গৈ আছোঁ আপুনি সেইখিনি ভালকৈ বুজি লওক, তেতিয়া আপুনি নিজেই ডিচাইড কৰিব পাৰিব যে আচলতে শ্বেয়াৰ মাৰ্কেটত টকা ৰখাটো বেছি ৰিস্কি নে সেভিংছ একাউণ্ট বা এফডিত টকা ৰখাটো বেছি ৰিস্কি হ'ব। তেতিয়া আপুনি নিজেই ডিচাইড কৰিব পাৰিব। তো প্ৰথমতে আহোঁ বেংকৰ কথাটোলৈ। যদি আপুনি বেংকত টকা ৰাখিছে তেতিয়াহ'লে আপুনি নিশ্চয় গমেই পায় যে বেংকে যিটো ইণ্টাৰেষ্ট দি আছে সেইটো বহুত কম হয়। তো আমি ইনভেষ্টমেণ্ট আচলতে কিয় কৰোঁ, আমাৰ ইনভেষ্টমেণ্ট কৰাৰ গ'ল কি? নিশ্চয় আমি ফিউচাৰত ধনী হ'বলৈ ইনভেষ্ট কৰোঁ, যাতে ফিউচাৰত আমাৰ ইনভেষ্টৰ টকাখিনিয়ে তেতিয়াৰ ইনফ্লেশ্যনক বিট কৰি ৰিটাৰ্ণ দিব পাৰে, সেইটো কাৰণে আমি ইনভেষ্ট কৰোঁ। তো এতিয়া যে ক'লোঁ ইনফ্লেশ্যনক বিট কৰা কথাটো, এইটো হয়তো বহুতেই বুজি পোৱা নাই। তো একদম সহজতে বুজাই দিছোঁ। প্ৰথমতে আপুনি বুজি লওক যে ইনফ্লেশ্যন মানে কি। ইনফ্লেশ্যনৰ অৰ্থ আপোনালোকে হয়তো চবেই জানে। ইনফ্লেশ্যন মানে হৈছে মুদ্ৰাস্ফীতি। ধৰি লওক আপুনি 10 বছৰ আগতে 100 টকালৈ বজাৰত গৈছে আৰু সেই 100 টকাৰে তেতিয়া যিমানখিনি বস্তু কিনিব পাৰিলে হয়, আৰু বৰ্তমান যদি আপুনি সেই 100 টকালৈ বজাৰত যায় তেতিয়াহ'লে সেই ছেম বস্তুখিনি আপুনি কিনিব পাৰিবনে? নিশ্চয় নোৱাৰে। তো কিয় নোৱাৰে? 10 বছৰ আগতো আপোনাৰ হাতত 100 টকা আছিল আৰু বৰ্তমানো আপোনাৰ হাতত সেই 100 টকাই আছে, তেতিয়াহ'লে কিয় ছেম বস্তু আপুনি কিনিব নোৱাৰে? তো ইয়াৰ মেইন কাৰণটো হ'ল 10 বছৰ আগতে 100 টকাৰ যিটো মূল্য আছিল, বৰ্তমান সেই 100 টকাৰ মূল্য বহুত কমি গৈছে। যদি অকণমান বেলেগ ধৰণে কথাটো বুজিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে দিনে দিনে বস্তুৰ দাম বাঢ়ি গৈ আছে, যাৰ কাৰণে 10 বছৰ আগতে 100 টকাৰে যিমানখিনি বস্তু কিনিব পাৰিছিলোঁ বৰ্তমান সেই 100 টকাৰে সিমানখিনি বস্তু কিনিব পৰা নাই। তো ইয়াকে কয় মুদ্ৰাস্ফীতি বা ইনফ্লেশ্যন। তো এই মুদ্ৰাস্ফীতি বা ইনফ্লেশ্যন প্ৰতি বছৰে হৈ থাকে। যদি আপোনাৰ ছেভিংছ একাউণ্টত বা এফডিত ৰখা টকাই ইনফ্লেশ্যনতকৈ বেছি ৰিটাৰ্ণ জেনেৰেট কৰিব নোৱাৰে, ইনফ্লেশ্যনতকৈ যদি কম ৰিটাৰ্ণ জেনেৰেট কৰে, তেতিয়াহ'লে আপোনাৰ টকাৰ মূল্য দিনে দিনে কমি গৈ থাকিব। তো এতিয়ালৈ আপুনি এইটো কথা নিশ্চয় বুজি পালে যে যদি আপোনাৰ ইনভেষ্ট কৰা টকাই ইনফ্লেশ্যনক বিট কৰিব নোৱাৰে তেতিয়াহ'লে আপুনি দিনে দিনে দুখীয়া হৈ গৈ থাকিব, আৰু যদি আপুনি ইনভেষ্ট কৰা টকাখিনিয়ে ইনফ্লেশ্যনক বিট কৰিব পাৰে তেতিয়াহে আপুনি বৰ্তমানতকৈ ফিউচাৰত ধনী হ'ব পাৰিব। তো আমাৰ ইণ্ডিয়াৰ যিটো ইনফ্লেশ্যন ৰেট সেইটো হৈছে 6 to 8%, আৰু আমাৰ ছেভিংছ একাউণ্টত আমাক ইণ্টাৰেষ্ট দিয়ে নৰ্মেলি 3 to 4%, আৰু এফডিত নৰ্মেলি 5 to 6%লৈ ইণ্টাৰেষ্ট ৰেট দিয়ে। তো এতিয়া আপুনি ভাবক যে আপুনি বেংকত টকা ৰাখি আপুনি ধনী হ'ব নে দুখীয়া। গতিকে এফডিত টকা ৰখাটো কেতিয়াও ছেফ ইনভেষ্টমেণ্ট নহয়। গতিকে আপুনি আপোনাৰ প্ৰয়োজনতকৈ বেছি টকা বা আপোনাৰ ইমাৰ্জেঞ্চি ফাণ্ডতকৈ বেছি কেতিয়াও আপুনি এফডিত বা বেংকৰ ছেভিংছ একাউণ্টত ৰখাটো আপোনাৰ কাৰণে ঠিক নহয়। তো আপোনাৰ যিখিনি ইমাৰ্জেঞ্চি ফাণ্ড দৰকাৰী, যিখিনি আপোনাৰ বিপদৰ সময়ত কামত আহিব, সিমানখিনি টকা আপুনি আপোনাৰ বেংকত এফডি কৰি ৰাখিব পাৰে। তো এতিয়া হয়তো আপুনি ভাবিব যে কিমান হোৱা উচিত সেই ইমাৰ্জেঞ্চি ফাণ্ডটো।
ধৰি লওক আপোনাৰ মান্থলি ইনকাম বা মান্থলি আপোনাৰ স্যালাৰি 30,000 তেতিয়া হলে আপুনি এটলিষ্ট আপোনাৰ 6 মাহৰ দৰমহা বা 6 মাহৰ ইনকাম আপুনি আপোনাৰ ইমাৰ্জেন্সি ফাণ্ডত এফডি কৰি ৰাখিব পাৰে 6 মাহৰ 1,80,000 আপুনি ইমাৰ্জেন্সি ফাণ্ডত ৰাখিব পাৰে তাতকৈ বেছি টকা আপুনি কেতিয়াও আপোনাৰ ইমাৰ্জেন্সি ফাণ্ডত বা সেভিংস একাউন্ট বা এফডিত কেতিয়াও নাৰাখিব কিন্তু মানুহে সবতকে ডাঙৰ যোনটো ভুল কৰে হেতু হৈছে যে নিজৰ ৰিটায়াৰমেন্টৰ টকা বা নিজৰ ইনভেষ্টমেন্টৰ টকাখিনিও এফডিত ৰাখি থয় হেতু ভুল আপুনি কেতিয়াও নকৰিব তো নেক্সট কেতিয়াবা মই এই ফাইনান্সিয়াল প্লেনিংৰ ওপৰত এটা কমপ্লিট ভিডিও বনাম তেতিয়া আপুনি ভালকে ইয়াৰ ওপৰত বুজিব পাৰিব তো এতিয়া আহু মেইন কথাটো লৈ যে শেয়াৰ মাৰ্কেটত আমি কিয় ইনভেষ্ট কৰা উচিত তো শেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰি আমি যেটো ৰিটাৰ্ণ পাও হেতু এফডি বা সেভিংস একাউন্টৰ তুলনাত বহুত বেছি হয় তো এতিয়া হয়তো আপুনি মোক প্ৰশ্ন কৰিব পাৰে যে এনেকুৱাটো আৰু বহুত এসেট ক্লাছ আছে যেনে গোল্ড বন্ড ৰিয়েল এষ্টেট তেতিয়া হলে কিয় শেয়াৰ মাৰ্কেটৰ কথাই মই কৈ আছো তো সব গোল্ডত ইনভেষ্ট কৰিলে যদি আমি হিষ্টৰিকেল ডাটা চাও তেতিয়া হলে অন এন এভাৰেজ গোল্ডে 8 to 9% ৰিটাৰ্ণ জেনাৰেট কৰি দিছে যেটো নেকি এফডিত কৈ অকমান বেটাৰ হয় আপুনি আপোনাৰ ইনভেষ্টমেন্টৰ অকমান পাৰ্ট আপুনি গোল্ডত ইনভেষ্ট কৰিব পাৰে কিন্তু আপোনাৰ ইনভেষ্টমেন্টৰ গোটেইখিনি টকাই আপুনি গোল্ডত কেতিয়াও ইনভেষ্ট নকৰিব আৰু যদি ৰিয়েল এষ্টেটৰ কথা ক'ব যাও তেতিয়া হলে ৰিয়েল এষ্টেটৰ বৰ্তমান কন্ডিশন বহুত বেছি ভাল নহয় এফডিৰ নিচিনাই হয় ৰিয়েল এষ্টেটৰ বৰ্তমান ৰিটাৰ্ণ বহুত বেছি ভাল নহয় আৰু ৰিয়েল এষ্টেটত ইনভেষ্ট কৰিবলৈ আপোনালোকে জানে যে বহুত টকাৰ প্ৰয়োজন হয় আৰু এটা ভাল লোকেশনত ৰিয়েল এষ্টেট লব লাগে তেতিয়া হে বেচাৰ সময়ত অকমান ৰিটাৰ্ণ পোৱা যায় তো ইনভেষ্টমেন্ট হিচাপে মই ৰিয়েল এষ্টেটক বেটাৰ ইনভেষ্টমেন্ট অপচন হিচাপে মই নাভাবো যেতিয়া আপোনাৰ হাতত বহুত টকা থাকিব তেতিয়া আপুনি এটা ভাল লোকেশনত আপুনি প্ৰপাৰ্টি কিনি থব পাৰে কিন্তু প্ৰথমতে ৰিয়েল এষ্টেটত ইনভেষ্ট কৰাটো এটা বেটাৰ অপচন নহয় আৰু যদি আপুনি শেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰে তেতিয়া হলে শেয়াৰ মাৰ্কেটে অন এন এভাৰেজ আপোনাক যেটো ৰিটাৰ্ণ দিব হেতু গোল্ড এফডি ৰিয়েল এষ্টেট বন্ড হেবোৰৰ তুলনাত বহুত বেছি হয় তাৰ বাবে আপুনি জানিব লাগিব যে আপুনি কোত ইনভেষ্ট কৰিব কোনটো শেয়াৰ আপুনি বাই কৰিব তো এতিয়া হয়তো আপুনি ভাবিছে যে মোৰ শেয়াৰ মাৰ্কেটৰ প্ৰতি অলপো নলেজ নাই তো মই কেনেকৈ শেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিম বা মই শেয়াৰ এটা কেনেকৈ সিলেক্ট কৰিম তো একদম টেনশন নলব জাস্ট আপুনি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখক এটো চেনেলত আপোনালোকে শেয়াৰ মাৰ্কেটৰ একদম এ টু জেড একদম ফ্ৰীতে আপোনালোকে শিকিব পাৰিব তো এতিয়া আহু যিসকলৰ শেয়াৰ মাৰ্কেটৰ প্ৰতি অলপো নলেজ নাই শেয়াৰ এটা কেনেকৈ সিলেক্ট কৰিব লাগে কেনেকৈ শেয়াৰ এটা পিক কৰিব লাগে অলপো নলেজ নাই বা যিসকলে শেয়াৰ মাৰ্কেটত অলপো টাইম দিব নোৱাৰে তো তেওঁলোকে আসলতে শেয়াৰ মাৰ্কেটত কেনেকৈ ইনভেষ্ট কৰিব তো সক শেয়াৰ মাৰ্কেটত আপুনি দুই ধৰণে ইনভেষ্ট কৰিব পাৰে এটা হৈছে ডাইৰেক্টলি আপুনি ইনভেষ্ট কৰিব পাৰে এটা শেয়াৰ কিনিব পাৰে আৰু এটা হৈছে ইনডাইৰেক্টলি মানে হল মিউচুয়াল ফাণ্ডত ইনভেষ্ট কৰা আপুনি জানে যে মিউচুয়াল ফাণ্ডত ইনভেষ্ট কৰা মানে শেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰা হয় আপোনাৰ বিহাফত এজন এক্সপাৰ্টে ফাণ্ড মেনেজাৰে কি কৰে বেলেগ শেয়াৰত ইনভেষ্ট কৰে আৰু যদি আপুনি ভাবে যে আপুনি নিজে কোনোবা এটা মিউচুয়াল ফাণ্ড সিলেক্ট কৰিব তেতিয়া হলে আপুনি ইনডেক্স মিউচুয়াল ফাণ্ড আপোনাৰ কাৰণে বেষ্ট অপচন হয় তাতো আপুনি 12 পৰা 15% আপুনি ৰিটাৰ্ণ ইজিলি এক্সপেক্ট কৰিব পাৰে তো গাইজ আজিলৈ মানে আশা কৰো ভিডিওটো চাই আপোনাৰ ভাল লাগিছে বা ভিডিওটোৰ পৰা যদি কিবা শিকিব পাৰিছে তো প্লিজ এটা লাইক কৰি দিব আৰু ভিডিওটো প্লিজ শেয়াৰ কৰি দিব যাতে চেনেলৰ ৰিচটো অকমান বাঢ়ি যায় তো লগ পাম নেক্সট আৰু ইন্টাৰেষ্টিং ভিডিওৰ সৈতে তেতিয়ালৈ ভালে থাকক সুস্থ থাকক